গৰু এৰি দিব ওলাইছে চাই আছো দেখা নাই সিন্দৰ আজি জন্মদিন নহয় গম পাইছা না নাই আজি জন্মদিন ইয়াৰ ৰমেন পিন্দৰ একেলগে চব গিলা আজি বেমাৰো হৈছে চব আজি বঢ়িয়া তাৰিখটো মিলছে ধেনি দিব দাদা प्रभु कालीमा स्मरण करी हरिबोला प्रभु जमेन नाथे कालीमार आगत এটা হার দান কৰিছি प्रभु ইয়াতে দেওতে ঠাউতে বহুতো ভুলভ্ৰান্তি হ'ব পাৰে সকলো যাতে মাৰ্জনা কৰা হৰিবোলা ওচৰ যি মতে কামনা কৰিছি হৰিবোলা যাতে ৰাজখানত ভালে কুশলে থাকে হৰিবোলা জয় ৰাম বোলা জয় হৰি বোলা ৰমেনৰ ঘৰখন যাতে ভালে কুশলে ৰাখা হৰিবোল হৰিবোল কালী মাই কি কালী মাই কি সকলো চাব লাগিব আজি যাব আৰু যাব আৰু এয়া আমাৰ সৰু বৌ এয়া ডাঙৰ বৌ পুতু লওতো জানছি একদম কালি মোৰ ওচৰত কৰি আছে প্ৰভু আপোনাৰ চৰণত চাইতা জয় ৰাম বোলা জয় হৰি বোলা গৃহস্থৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি কালী মাইকি কালী মাইকি কালী মাইকি করোনা নাই করোনা করোনা প্রভু কালিমা স্মরণ করি আমার গাঁৱৰে জীয়াৰী প্ৰভু লহৰ ঘাটত বিয়া আছে প্ৰভু তেওঁক চকু মেলি চাৱা নাই এটা সন্তানৰ প্ৰভু সদায় আপোনাৰ ওচৰতে আশীৰ্বাদ কৰে ইমান আপোনাৰনো বেয়া নালাগে না আকালাই আহে প্ৰভু লাঞ্চা দে তো এতিয়া আপোনাৰ ওচৰত যাতে লগ এটা লৈ আহিব পাৰে প্ৰভু কলাৰ শিশু যাতে কলাতে ঢিকি থকা কৰিবলা এই কালী মাই আপোনাৰ বেলে যদি এটা ফল পায় আপোনাক যি মনে যি খোজা প্ৰভু যি মনে দি ভাবে তাকে প্ৰভু দান দিব যাতে তেওঁৰ বাচাৰ মনটো যাতে শান্তি কৰা কৰিবলা এই কালী মাই ভোলানাথ পিতা পাৰ্বতী মাই গণেশ দেৱতাৰ যাতে নাম থাকে হৰিবলা আৰু আগত লগতে আমাৰ নাম পেৰা বুঢ়ী ভক্তিকেইটাৰো যাতে নাম থাকে হৰিবলা এই কালী মাই আপোনাৰ চৰণত দেওতে থওঁতে অনেক অপৰাধ হ'ব পাৰে সকলো মাৰ্জনা কৰি সকলো সামৰি এই গৃহস্থক যাতে মনৰ বাঞ্ছা কামনা পূৰণ কৰি দে হৰিবলা জয় ৰাম বোলা জয়
বোলা কালী মাৰ চৰণৰ মন্থন মোৰ আৰু চকুৰ পানী ওলাই আকৌ ইমান দুখ লাগে চলি লাগে তাই আমাৰ ফোন কৰি আকৌ পানী নকৰিব দহটা নানাই চাহ বনাই আছে মই নিজৰ একাউণ্টটো ছাবস্ক্ৰাইব এয়া প্ৰসাদ চসাদ বিলোৱা হ'ল আমি খাই লৈ উঠলো এতিয়া ভোগ দিব প্ৰসাদ দি আছে লাগি খাই থাকোঁ চাচোন চা ছাগলীটোৰ ভৰি এখন নাই কাটা খাইছে বৈ ঘৰত যাব ওলাল নবেদ চবেদহে হয় ভাল পালে ছাবস্ক্ৰাইব কৰি দি ছাবস্ক্ৰাইব নহয় ছাবস্ক্ৰাইব কৰি ক'ব নাজানে হৈ গ'ল আমাৰ এতিয়া আমি যাব ওলাইছোঁ গোটেইগিলাই এই গৰুটো তই থাকবি ভালকে আমি যাওঁ বাই বাই চাচোন চা ৰাস্তাটোৰ অৱস্থা এই ৰাস্তাৰ মাজে মাজে শেষ কৰি আহিলোঁ আমি শেষ কৰি ঘৰত আহিলোঁ আমি গোটেই খাই ফেনৰ তলত বহি গৈছি এয়া পাতি বাঢ়ি লৈছি জন্মদিন আজি কি ক'ব অসমবাসী ৰাইজক সকলোৱে আশীৰ্বাদ দেৱা পিন্ধক ন সোনকালে যাতে ভাল হয় দে কাৰ বাৰ্থডে আমাৰ সৰপিতা হয় তো পিন্ধ আজি জন্মদিন আছিল সৰপিতা বহুত দিনৰ মূৰত দেখিছোঁ দাঁত চাত সৰি নহয় গাল বাচ্চা তো পিন্ধ বাৰ্থডে এইটো ৰাজেন দাদা তো বৌ এইকেইটা চানা কাটা চব মন্দিৰৰ পৰা আহি এনেকৈ শুই আছে তো মাই আমি গোটাইগিলা মন্দিৰৰ পৰা আহি শুই আছোঁ এতিয়া গধূলি আপোনালোকে দেখা পাব ভিডিঅ'টো চাই থাকক মন্দিৰৰ পৰা আহি খানাৰ কাৰণে তাড়াতাড়ি কৰি আছোঁ বইল মানে হেৰি নিৰামিষ ভাত আজি নাখাং না ন বই হা তাকেতো আজি সেইটা মানে আমি হেৰি মাছ মাংস নাখাং আজি যদিও ভিন্ন জন্মদিন তথাপিও নাখাং কিয়া এই মন্দিৰত আমি গৰু এটা দান কৰিলোঁ আজি এৰি দিলোঁ সেইকাৰণে